ভালে আছে চাগে সকলোৱে আপোনালোক সকলোকে প্ৰথমে মই মোৰ চেনেল হেল্থ এণ্ড বিউটি বাই জোনাকলৈ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া বাজিছে 7:30 মই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ একচুৱেলি আজি সোনকালে উঠিছোঁ কাৰণ আমি ঘৰলৈ যাম আপোনালোক সকলোৱে হয়তো জ্ঞাত যে মানডেৰ পৰা গুৱাহাটী বন্ধ দিছে তো লকডাউন আকৌ ষ্টাৰ্ট হৈ গ'ল গুৱাহাটীত যোৱাবাৰ লকডাউন হওঁতে আচলতে আমি ঘৰলৈ নগ'লোঁ আৰু সেইকাৰণে ভাবিছোঁ এইবাৰ ঘৰৰ পৰা আহোঁ বহুত দিন হ'ল ঘৰলৈ নোযোৱা গতিকে আমি দুয়োজনে কালি ৰাতিয়ে পেকিং কৰিলোঁ আপোনালোকক দেখুৱাম পেকিঙৰ ভিডিঅ' মই কৰিছোঁ আৰু এতিয়া আমি গ্ৰীণ টি একাপ খাই ল'ম আৰু ব্ৰেকফাষ্টটো বনাই আছোঁ একচুৱেলি মই ভাত কেইটামান বনাইছোঁ ক'ৰবালৈ গ'লে মই কেইটামান ভাত খাই যাবলৈ পালে ভাল পাওঁ সেইকাৰণে সোনকাল হৈ থাকিলেও ভাত কেইটামান খায়েই যাম যদিও আমি 10টা মানত ওলাম আৰু ব্ৰেকফাষ্টটো বনাই আছোঁ দুয়োজনে এতিয়া ব্ৰেকফাষ্ট কৰিম তাৰপিছত পটাপট ৰেডি হৈ পেলাই ঘৰলৈ ওলাম আৰু আপোনালোকক দেখুৱাই থাকিম আজি দিনটো কেনেদৰে মোৰ পাৰ হ'ল আৰু সেইকাৰণে মই খুব সোনকালে ষ্টাৰ্ট কৰি দিছোঁ যাতে আপোনালোকৰ লগত বেছি সময় স্পেণ্ড কৰিব পাৰোঁ গতিকে এতিয়া বেছি দীঘলীয়া নকৰোঁ মোৰ ব্ৰেকফাষ্টটো বনি আছে আৰু সেইটো কাৰণে মই এতিয়া যাওঁ আৰু পুনৰ আকৌ লগ পাই আছোঁ ধাম ধুমকৈ মই পেকিঙত লাগি গ'লোঁ আৰু এইটো তেওঁৰ বেগ আৰু এয়া মোৰ দেখিছে এইটো মোৰ বেগ এটা এইটো হেণ্ড বেগ আৰু এটা বেগ লৈ লৈছোঁ 14 দিনমান থাকিব লাগিব চাগৈ হেল্ল' ফ্ৰেণ্ডছ ওলাইছোঁ আমি যাবৰ কাৰণে যাবলৈ ওলাই হৈ গ'ল আৰু আমাৰ টিফিন ৰেডি হৈ গৈছে টিফিন লৈ লৈছোঁ যাতে নামি পেলাই খাব নালাগে কাৰণ দেশৰ পৰিস্থিতি বিৰাটেই বেছি বেয়া হৈ আছে এতিয়া বিৰাট ভাল লাগি আছে কাৰণ ইমান দিনৰ মূৰত ঘৰত যাম আমি ওলাই আহিছোঁ এতিয়া মই টিফিন লৈ আহিছোঁ আৰু এওঁ বেগবোৰ ইতিমধ্যে নি তলত থৈছেগৈ তাৰপিছত আমি লাহেকৈ ওলাই গৈ থাকিম আৰু এয়া আমাৰ বেগ এয়া দুটা পালেহি তলত মই আহি ইতিমধ্যে গাড়ীত বহিলোহি আৰু দেই যাবৰ কাৰণে আজি বতৰটো বিৰাট বেয়া পুৰা বৰষুণ দি আছে আপোনালোকে দেখিছে আমি বৰষুণৰ মাজে মাজে ঘৰলৈ গৈ আছোঁ ভালো লাগে এনেকুৱা বতৰত জাৰ্ণি কৰি আৰু ঘৰত থাকিও ভাল লাগে পকৰি আৰু গাখীৰ চাহ খাই দুপৰীয়া খাবৰ কাৰণে আমি মাংস বনাই লৈছোঁ লগতে অলপ ফ্ৰুটছো লৈ লৈছোঁ এয়া ৱাটাৰমেলন লৈ লৈছোঁ আৰু আপেলো অলপ লৈ লৈছোঁ খাবৰ কাৰণে ৰাস্তাত যাতে খাই খাই যাব পাৰোঁ আৰু ক'তো ৰাস্তাত নামি খাব নালাগে মই খোৱা ষ্টাৰ্ট কৰিয়ে দিলোঁ আমি ইতিমধ্যে জখলাবন্ধা পাৰ হৈছোঁ আৰু বৰষুণ ইফালে নাই এৰিলে ইতিমধ্যে বৰষুণ এইটো চাইডে আমি আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ গা পা ধুই এতিয়া আমি অলপ ৰেষ্ট ল'ম প্ৰথমতে কিবা এটা খাই লওঁ চাহ তাহ অকণ খাই লওঁ তাৰপিছত আমি অলপ ৰেষ্ট ল'ম কাৰণ বহুত বেছি ভাগৰ লাগিছে ইমান দূৰৰ পৰা আহিছোঁ আৰু মোৰ একচুৱেলি মূৰটো অকণ বিষাই আছে গতিকে অকণমান সময় ৰেষ্ট ল'বলৈ পালে বেছি ভাল লাগিব আৰু এতিয়া
এতিয়া 9টা বাজিছে আৰু আমি ডিনাৰ কৰি আহিলোঁ। আমি এতিয়া ৰুমত আহিছোঁ। মই ডিনাৰত অকল কৰ্ণফ্লেক্সে খালোঁ। আহি চাহ তাহ খাইছিলোঁ, সেইকাৰণে বেছি ভোক নাছিলে আৰু বহুত কিবা খাবলৈ মন নগ'ল। চ' মই কৰ্ণফ্লেক্স খালোঁ আৰু এওঁলোকে ভাত পানী চবেই খালে। সোনকালে খোৱা হয় গাঁৱত যিহেতু। তো এতিয়া আমি ৰুমলৈ আহিছোঁ আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰিব লাগিব, কাৰণ মই আৰু একো ৰেকৰ্ডিং নকৰিলোৱেই। আহি পায়ো মোৰ গাটো ইমান ঠিক নালাগিলে, সেইকাৰণে শুই গ'লোঁ আৰু উঠি পেলাই চাহ তাহ খাই কথা পতা লাগিলোঁ। চ' ভিডিঅ' কৰা নহ'ল। আজিৰ ব্লগটো ছুটি হ'ল আৰু আহোঁতেও বহুত বেছি একো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, কাৰণ বহুত বৰষুণ দি আছিলে। সেইকাৰণে ক'তো আমি নৰখিলোৱেই, ডাইৰেক্ট গাড়ীত উঠিছোঁ আৰু আহি ইয়াত নামিছোঁ। ক'তো আমি ৰখা নাই, লাঞ্চো আমি গাড়ীতে কৰিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ হ'ব। আৰু আমি ৰুমত আছোঁ, কাৰণ আমি অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ, কাৰণ গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীত অলৰেডি বহুত স্প্ৰেড হৈছে, সকলোৱে জানেই। সেইকাৰণে আমি অকণমান ৰুম কোৱাৰেণ্টাইন নিচিনাকৈ কেইদিনমান থাকিম, তাৰপিছতহে চবৰ লগতে মিক্স আপ হ'বলৈ চেষ্টা কৰিম। কাৰণ ক'ব নোৱাৰি, যিহেতু গোটেই পৃথিৱীতে ভাইৰাছটো বহুত বেয়াকৈ স্প্ৰেড হৈছে, আৰু সেইটো কাৰণে আমি ৰুমতে বেছিভাগ সময় থাকিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ব্লগ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইকো কৰিব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এইখিনিতে মই মোৰ আজিৰ ব্লগটো সামৰণি মাৰিছোঁ। বাই বাই, গুড নাইট।